বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ মই নিবেদিতাই আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বিলাক লাষ্টলৈ চাই যেন আৰু মোক মৰম দিয়ে। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ম'ম' খাব ৰেডি কৰিছোঁ। এয়া ময়দা মাৰি আছে মোৰ হাজবেণ্ডে। আজি বোলে মোক ম'ম' খুৱাব, সেইবাবে ম'মৰ কাৰণে ৰেডি কৰি আছে। আৰু এটা আমাৰ উৎপাতি ছোৱালী, সেই আছা কি দুষ্ট কৰিছা তুমি? হা মহ খাইছে? আমাৰ টিকলিটো বোলে মহ খাইছে। কি কৰা, দৌখিনি হৈ গ'ল। এয়া এনেকৈ কৰি ল'লোঁ আৰু এয়া পিঁয়াজ কাটি ল'লোঁ। সেইখিনি দৌনি বনাই থৈছোঁ। এতিয়া ভিতৰত তেলিব লাগিব। আপোনালোকক দেখাই থাকিম, চাই থাকিব। ঠিক আছে, লগ পাম। এনেকৈ পিঁয়াজখিনি দি দিব লাগিব ভিতৰত আৰু এইটো ফ'ল্ড কৰি দিব। আৰু আপোনালোকক দেখাম এয়া আমাৰ যোগাৰ। তলত ডেক্সি, তলত পানী আৰু ওপৰত খৰাহি, আৰু এনেকৈ দি যাব লাগিব। আৰু টাইম তেল অলপ পিছ কৰি দিব লাগে, লগাই লগাই যেন বস্তুটো লাগি নধৰে। তেতিয়াহ'লে চাই থাকক। এয়া ইয়াত মই ম'ম'খিনি দি দিলোঁ। আৰু এয়া যোগাৰটো দেখিছে আপোনালোকে। এয়া তলত ডেক্সি, ওপৰত কেৰাহী। আৰু এতিয়া ভাপ ল'বলৈ এখন ঢাকনি দি দিম। এয়া হৈ আছে, এতিয়া এখন ঢাকনি দি অলপ দেৰিকৈ হৈ যাব আৰু। ঠিক আছে, লগ পাম। এয়া জলকীয়া চাটনি বনাব ওলাইছোঁ ম'মৰ লগত খাবৰ কাৰণে। এয়া দেখিছেনে? এয়া জলকীয়া আৰু নহৰু অলপ আৰু আদা আৰু অলপমান নিমখ, এটা অলপ পানী এড কৰি পেষ্ট কৰিম। আৰু এয়া ম'ম'টো ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে, দেখিছেনে? ম'ম'টো একেবাৰে লাগি ধৰা নাই। কি ধুনীয়া হৈছে দেখা, লাগি একেবাৰে ধৰা নাই। ৰিফাইন তেল দিছিলোঁ যে লগাই তাত, সেইকাৰণে লাগি ধৰা নাই। এয়া ম'ম'টো ৰেডি হৈ গ'ল। যিহেতু ঘৰত খাম আৰু তেনেকৈ হ'লে দিছোঁ আৰু। আপোনালোকে এনেকৈ বনাই খাব পাৰে ঘৰত, চিম্পুল ষ্টাইলত। ঠিক আছে, চাই থাকক। এয়া জ্বলা চাটনি আৰু এয়া হৈছে আমাৰ ম'ম'। আৰু এয়া মোৰ টিকলিটো খাবৰ কাৰণে ৰেডি হৈ আছে ম'ম'। ইমান ভাল পায়। লোৱা, খোৱা। পাপা বনাইছে ন ম'ম'? এতিয়া আমি এয়া খাওঁ। ঠিক আছে, ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।